গাইজ আজি আকৌ আপোনালোকৰ মাজত আহিলোঁ আৰু গাইজ আজি বনাবলগীয়া হ'ল গাইজ অলৰেডি মোৰ ইউটিউব চেনেলটো আকৌ প্ৰকাশ ভাই ইউটিউব চেনেলটো ডিলেট হৈ গ'ল ইউটিউবত চাৰ্চ কৰিলেও নোলায় মানে কি হ'ল ষ্ট্ৰাইক লাগিলে ষ্ট্ৰাইক মই ব্লেক ভিডিঅ' এনেকৈ মই ইউজ কৰা নাছিলোঁ জাষ্ট মই ভিডিঅ' এটা ইউজ কৰিছিলোঁ এই ভিডিঅ'টো তাৰপিছত লগালগ মই 5 মিনিট 6 মিনিটমান থৈ পিনি আপলোড কৰি পিনি লগালগ মই ডিলেট কৰি দিলোঁ হা মই ভাবিলোঁ যে ভিডিঅ'টো এনেকৈ কৰিলে এনেকৈ হৈ যাব তাৰপিছত মোক মানে ষ্ট্ৰাইক 3টা ষ্ট্ৰাইক মাৰিলে আজি 10টা বজাত মাৰিলে মানে চপা মই আকৌ জিমেইলত এনেকৈ চাইছোঁ জিমেইলত SMS আহিছে কি হ'ল চাইছোঁ এনেকৈ ইউটিউবত চাৰ্চ কৰি চাইছোঁ নাই চেনেলে উৰি গ'ল সেইকাৰণে মনটো বহুত দুখ লাগি আছে আৰু গাইজ কি কৰিম কি নকৰিম ভাবি আছোঁ আৰু গাইজ নতুন চেনেল এটা খুলিছোঁ আকৌ প্ৰকাশ ভাই বুলিয়ে খুলিছোঁ আৰু এই চেনেলটো যেনেকৈ আগৰ মৰম দিছিলে সেই কিবা এই মোৰ এতিয়া নতুনকৈ নিউ চেনেলটো এনেকৈ মৰম দিব বুলি আশা থাকিলে আগৰ চেনেলটো মানে 2000 হ'ব পৰিছিলে আৰু সেইকাৰণে কি কৰিম কি নকৰিম ভাবি আছোঁ আৰু বহুত দুখো লাগি আছে সেইকাৰণে ভিডিঅ'টো বনাইছোঁ গাইজ আৰু আপোনালোকক ভাল ভিডিঅ' আৰু ভাল কণ্টেণ্ট ভিডিঅ' বনাই দিম বুলি ভাবি আছোঁ আপোনালোকে চেনেলটো জাষ্ট আগৰ চেনেলটো যেনেকৈ মৰম দিছিলে সেই চেনেলটো সোনকালে 1K অতি সোনকালে 1K কৰি দিব বুলি আশা থাকিল আৰু গাইজ মোৰ মানে ক'ত থাকিম ক'ত নাথাকিম মানে মনটো তথাপিও সৰু চেনেল হ'লেও ন আমাৰ কাৰণে এইটো চেনেলটোৱে বহুত ন আৰু বহুত কষ্ট কৰি মই চেনেলটো ছাবস্ক্ৰাইবাৰ গোটাইছিলোঁ এতিয়া ছাবস্ক্ৰাইবাৰ গোটোৱা এতিয়া মোৰ কি হ'ল এনেই পানী হৈ গ'ল বুলি ক'ব লাগিব এতিয়া চ' গাইজ আপোনালোকে মৰম দি থাকিলে মানে চেনেলটো আগবাঢ়িব আৰু ভাল ভিডিঅ' দিম আপোনালোকে সকলোৱে মৰম দিব বুলি আশা থাকিল আৰু কি ক'ম আৰু ক'বলৈ মোৰ ভাষাই নাই আৰু ইমানেই আছিলে ভিডিঅ'টো আৰু কৰি দিব আৰু গাইজ মনটো বহুত দুখ লাগি আছে কি কৰিম